আমি বৰ্তমান এনজিঅ'ৰ পঞ্চদ্বীপ এনজিঅ'ৰ তৰফৰ পৰা আমি বৰ্তমান ফিল্ড ভিজিটত আহিছোঁ। এয়া বংশাৰ বৰবাৰী পাহাৰত আছোঁ। মই এতিয়া যাই থাকোঁ, সবিশেষ আমাৰ পিংকুদাই ক'ব। বন্ধুসকল, আমি পঞ্চদ্বীপ এনজিঅ'ৰ পৰা বৰ্তমান আহিছোঁ। আমি ফিল্ড ভিজিটত আহিছোঁ বৰ্তমান। এয়া হৰজিত আছে মোৰ লগত, আমি দুজনে আহিছোঁ। আছে কেইঘৰমান ইয়াতে, আমি ভিজিট কৰি লওঁ। আৰু আমাৰ এইবিলাকত আমাৰ মেম্বাৰবিলাক আহিছে, মানে আমাৰ গুৱাহাটীৰ পৰা আহিছে, দিল্লীৰ অফিচৰ পৰা আহিছে। এনজিঅ'ৰ কামত উপস্থিত হৈছোঁহি এঘৰ মানুহৰ তাত। হৰজিতে কাম আৰম্ভ কৰিব আৰু আমি চাই আছোঁ বৰ্তমান। মানে মানুহঘৰে আমাক ধুনীয়াকৈ বহিব দিছে, আৰু আমাৰ ইয়াৰ যোনজন মুৰব্বী সেইজন আহি আছে, আমাক সেইটো কাৰণে অলপ সময় বহিব দিছে। আমি তাৰপিছত কথা হ'ম, বাকীখিনি আমাৰ পিংকুদাই ক'ব। কথা হৈ পেলাই আমি তেওঁৰ পৰা ডিটেইলছটো ল'ম, কি কি কৰিব লাগে, কি কি কৰিব নালাগে। তেখেতে ইণ্টাৰেষ্ট হয় নে নহয়, তেখেতে ইণ্টাৰেষ্ট আছেনে নাই আমাৰ এনজিঅ'টোত, তেখেতে সোমাব নে নোসোমায়, তাৰে ওপৰত আমি অলপ আলোচনা বিলোচনা কৰিম। এই আলোচনাখিনিৰ অন্তত আমি নেক্সট আৰু কেইটামান ঘৰ আছে, সেই ঘৰকেইটাতো আমি যাম চাব, ভিজিট কৰিম। বাকী নেক্সট আপোনাক দেখাই আছোঁ।